যিসকল লোকে ভাতৰ লগত কেঁচা পিঁয়াজ খায়, ৰুটিৰ লগত বা অন্যান্য খাদ্য সামগ্ৰীৰ লগত যিসকলে কেঁচা পিঁয়াজ খায়, তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আপোনাৰ যদি কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস আছে, তেন্তে এই ভিডিঅ'টো নোচোৱাকৈ নাথাকিব। আৰু যিসকলে কেঁচা পিঁয়াজ নাখায়, তেওঁলোকেও এই ভিডিঅ'টো চাই থাকিব। কেঁচা পিঁয়াজ খালে শৰীৰত কি কি লাভ হয়, কি কি ক্ষতি হয়, ইয়াক কেনেকৈ খাব লাগে, কোনজন ব্যক্তিয়ে খাব পাৰিব আৰু কোনজন নোৱাৰিব, আৰু কেনেকৈ খালে ইয়াৰ সম্পূৰ্ণ পুষ্টি পোৱা যাব, এই সকলোবোৰ প্ৰশ্ন আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো গুৰুত্বসহ আৰু শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যে ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ শেষত মই কিছুমান গুৰুত্ব টিপছ দিম যাক বেছিভাগ মানুহে নাজানে। পিঁয়াজত কি কি পুষ্টি থাকে? পিঁয়াজ এটা পুষ্টিগুণে যে শাক পাচলি, ইয়াত ভিটামিন চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ত্বক সুস্থ ৰাখে। পিঁয়াজত ভিটামিন B6, ভিটামিন B1, ভিটামিন B2, ভিটামিন B3, ভিটামিন B5, ভিটামিন B6, ভিটামিন B9 আদি ভিটামিন থাকে আৰু ভিটামিন চি থাকে। যে পিঁয়াজে শৰীৰক শক্তি প্ৰদান কৰে, বিভিন্ন ভিটামিনৰ গুণেৰে শৰীৰ সুস্থ কৰি ৰখাৰ কাম কৰে আৰু হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বজাই ৰখাত সহায় কৰে। মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে। পিঁয়াজত পটেছিয়াম থাকে যিয়ে হৃদযন্ত্ৰ আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত ফাইবাৰ থাকে যিয়ে পাচন প্ৰণালী উন্নত কৰে আৰু কোষ্ঠকাঠিন্য কমায়। তাৰ উপৰি পিঁয়াজত কোৱাৰচিটিন নামৰ এটা শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে যিয়ে দেহক ক্ষতিকাৰক পদাৰ্থৰ পৰা ৰক্ষা কৰে। পিঁয়াজত কম কেলৰি থাকে কিন্তু পুষ্টিগুণ অধিক, সেয়েহে দৈনন্দিন আহাৰত অন্তৰ্ভুক্ত কৰিলে শৰীৰ সুস্থ আৰু শক্তিশালী হৈ থাকে। পিঁয়াজক বিভিন্ন ৰোগৰ প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰা হয়, যেনে চৰ্দি আৰু জ্বৰ। চৰ্দি আৰু জ্বৰ, শৰীৰ গৰম, কঁপাল গধুৰ, নাক বন্ধ, জ্বৰ অহা যেন লাগিলে তেনে অৱস্থাত অলপ পিঁয়াজৰ ৰস নাকত লগালে ঠাণ্ডাৰ পৰা মুক্তি পাব পাৰি আৰু জ্বৰৰ অনুভৱ নাইকিয়া হৈ যায়। যে হাৰ্টৰ সমস্যা, হৃদযন্ত্ৰৰ সমস্যা, ডায়েৰিয়াৰ সমস্যা, পেক্সেলৰ সমস্যা আদি দূৰ কৰিবলৈ পিঁয়াজে সহায় কৰে। যিসকলৰ হৃদযন্ত্ৰত কামত সমস্যা আছে, তেওঁলোকে প্ৰতিদিনে 2 চামুচ পিঁয়াজৰ ৰস খালে সমস্যাটো সমাধান কৰিব পাৰে আৰু নিয়মিতভাৱে খালে হৃদযন্ত্ৰৰ সমস্যা নহ'ব। হৃদযন্ত্ৰৰ সমস্যাৰ বাবে প্ৰতিদিনে খাদ্য খোৱাৰ আগতে চালাড খোৱাটো এটা ভাল অভ্যাস। এই চালাড পিঁয়াজ এটা প্ৰধান উপাদান হোৱাটো গুৰুত্বপূৰ্ণ। এই চালাডত পিঁয়াজে চকুৰ স্বাস্থ্য বজাই ৰাখে। নিয়মিতভাৱে পিঁয়াজৰ ৰস সেৱনে দৃষ্টিশক্তিৰ সমস্যা থকা লোকসকলক সহায় কৰিব পাৰে। পিঁয়াজৰ ৰসে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। হাঁপানিৰ সমস্যা, যিসকলৰ হাঁপানিৰ সমস্যা আছে, তেওঁলোকে নিয়মিতভাৱে এচামুচ পিঁয়াজৰ ৰস দিনটো দুবাৰকৈ খালে হাঁপানিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে। বিশেষকৈ ৰাতি শুই উঠাৰ আগতে একাপ গৰম পানীত 1 চামুচ হালধীয়াৰ পাউডাৰ আৰু 1 চামুচ পিঁয়াজৰ ৰস মিহলাই খালে হাঁপানিৰ সমস্যাৰ পৰা সহজে মুক্তি পাব পাৰি। যে মল অপৰিষ্কাৰ হ'লে এচামুচ পিঁয়াজৰ ৰস সমান পৰিমাণৰ গৰম পানীৰ লগত মিহলাই খালে পেট পৰিষ্কাৰ হয়। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত ইয়াক পান কৰিলে উপকাৰী হয়। কোষ্ঠকাঠিন্য দূৰ কৰে। পিঁয়াজত থকা কেৰলিনা প্ৰস্ৰাৱ ৰখা ক্ষমতা বৃদ্ধি কৰিবলৈ বেছি সোনকালে প্ৰস্ৰাৱ কৰিলে থিয় হ'ব নোৱাৰে, পলম কৰিলে অস্বস্তি অনুভৱ হয় আৰু কেইটোপালমান ওলাই আহে। এনে অৱস্থাত 1 চামুচ পিঁয়াজৰ ৰস আধা কাপ পানীৰ লগত মিহলাই ৰাতি শুই উঠাৰ আগতে খাব লাগে। 4 সপ্তাহ খালে প্ৰস্ৰাৱ বন্ধ হৈ যাব আৰু আপুনি সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যাৰ পৰা মুক্তি পাব। নাকৰ পৰা তেজ ওলোৱা, যে শৰীৰ গৰম হ'লে প্ৰায়ে নাকৰ পৰা ৰক্তক্ষৰণ হয়। নাকত পিঁয়াজৰ ৰস লগালে ৰক্তক্ষৰণ বন্ধ হৈ যায়। অৰ্হৰ বাবে ৰক্তক্ষৰণ হ'লে শৰীৰৰ দুৰ্বল হৈ পৰে। এনে অৱস্থাত 1 চামুচ পিঁয়াজৰ ৰস সমান পৰিমাণৰ পানীৰ লগত মিহলাই খালে ক্ৰমান্বয়ে বন্ধ হৈ যাব। অত্যন্ত গৰমত পিয়াহ লগা হ'লে হঠাৎ পানী খালে চৰ্দি হ'ব পাৰে। এই সময়ত কেঁচা পিঁয়াজ খাদ্য বা চালাডৰ সৈতে খালে আপোনাৰ পিয়াহ কমি যাব। যদি হিচকি হয়, যে 1 চামুচ পিঁয়াজৰ ৰস 2 চামুচ পানীৰ লগত মিহলাই দিনে 2 পৰা 3 বাৰ খালে হিচকি বন্ধ হৈ যায়।
কাণত পুজ পৰিলে যে কেতিয়াবা শিশুৰ কাণত পুজ পৰে এই ক্ষেত্ৰত পিঁয়াজৰ ৰস অলপ গৰম কৰি কাণত একৰ পৰা 2 টোপাল দিলে ঘাঁটো ভাল হ'ব পাৰে। বমি বমি ভাৱ হ'লে পিঁয়াজৰ ৰস 4 পৰা 5 টোপাল 1 কাপ কুহুমীয়া পানীত মিহলাই খালে বমি বমি ভাৱ বন্ধ হৈ যায়। মূৰৰ বিষ চৰ্দি বা জ্বৰৰ বাবে মূৰৰ বিষ হ'লে নাকত 2 পৰা 3 টোপাল পিঁয়াজৰ ৰস দিলে মূৰৰ বিষ তৎক্ষণাৎ নিৰাময় হয়। মুখৰ সংক্ৰমণ প্ৰতিদিনে 1 পৰা 2টা কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰি তুলিলে মুখ আৰু দাঁতৰ বহুতো ৰোগ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি। পিঁয়াজ খালে কি ক্ষতি হয় যে পিঁয়াজ খোৱা সাধাৰণতে উপকাৰী কিন্তু অধিক বা ভুল পদ্ধতিত খালে কিছু ক্ষতি হ'ব পাৰে। অতিমাত্ৰা পিঁয়াজ খালে পেটত গেছ অলমতা আৰু জ্বালা অনুভৱ হ'ব পাৰে। কিছুমান মানুহৰ ক্ষেত্ৰত এলাৰ্জি দেখা যায় যেনে ত্বকত খজুৱতি বা চকু পানী ওলাই যোৱা। কেঁচা পিঁয়াজ অধিক খালে মুখৰ দুৰ্গন্ধ বৃদ্ধি হয়। ৰক্তচাপ কমি যোৱা লোকসকলে বেছি পিঁয়াজ খালে মাথা ঘূৰণিৰ অনুভৱ কৰিব পাৰে। তদুপৰি কিছুমান ক্ষেত্ৰত পিঁয়াজে পাচনতন্ত্ৰত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে সীমিত পৰিমাণে আৰু সঠিকভাৱে খোৱাটো উত্তম। পিঁয়াজ কেনেকৈ খাব লাগে যে পিঁয়াজ সঠিকভাৱে খালে ইয়াৰ পুষ্টিগুণ সম্পূৰ্ণ লাভ কৰিব পাৰি। পিঁয়াজ কেঁচাকৈ খাব পৰা যায় যেনে চালাড হিচাপে। ইয়াত ভিটামিন চি আৰু এন্টিঅক্সিডেণ্ট বেছি থাকে। কিন্তু কেঁচা পিঁয়াজ খোৱাৰ আগতে ভালদৰে ধুই লোৱা উচিত। ৰন্ধা পিঁয়াজো উপকাৰী যেনে দাইল তৰকাৰী বা ভাজি ৰূপে এইটো সহজে হজম হয়। অতিমাত্ৰা তেলত ভজা পিঁয়াজ পৰিহাৰ কৰা ভাল কাৰণ ই পুষ্টি কমাই দিয়ে। পিঁয়াজ সৰু সৰু কৰি কাটি লেম্বু বা নিমখৰ সৈতে খালে স্বাদ আৰু উপকাৰী দুয়োটাই বৃদ্ধি পায়। গ্ৰীষ্মকালত পিঁয়াজ কেঁচাকৈ খালে শৰীৰ ঠাণ্ডা ৰাখিবলৈ সহায় কৰে। যিসকলৰ পেট সংবেদনশীল তেওঁলোকে কম পৰিমাণে বা ৰন্ধা পিঁয়াজ খাব লাগে। ভাল পিঁয়াজ খোৱাটো ভাল। পিঁয়াজৰ পৰা সম্পূৰ্ণ পুষ্টি কেনেকৈ পাব পাৰে? পিঁয়াজৰ সম্পূৰ্ণ পুষ্টি পাবলৈ খোৱাৰ পদ্ধতি অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰথমে কেঁচা পিঁয়াজ খোৱাটো বেছি উপকাৰী কাৰণ ইয়াত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেণ্টৰ তাপত নষ্ট নহয়। চালাড হিচাপে কাটি লেম্বু বা নিমখৰ সৈতে খালে পুষ্টি ভালদৰে শোষণ হয়। দ্বিতীয়তে কটাৰ পিছত 5 পৰা 10 মিনিট ৰাখি খাব লাগে। এই সময়ত পিঁয়াজ থকা উপকাৰী যৌগ যেনে ছালফাৰ কম্পাউণ্ড সক্ৰিয় হয়। তৃতীয়তে অধিক তাপত বা দীঘলীয়া সময় ধৰি ৰন্ধা নকৰা ভাল। হালকা ভাজা বা সিজোৱা পদ্ধতি ব্যৱহাৰ কৰিলে কিছু পুষ্টি অটুট থাকে। চতুৰ্থতে সতেজ পিঁয়াজ ব্যৱহাৰ কৰা উচিত যে বহুদিন ধৰি থোৱা পিঁয়াজত পুষ্টি কমি যায়। শেষত যে সীমিত পৰিমাণে নিয়মিত খোৱা উচিত। এইদৰে খালে পিঁয়াজৰ পৰা সম্পূৰ্ণ পুষ্টি সহজে লাভ কৰিব পাৰি। ৰাতি শোৱাৰ আগতে পিঁয়াজ খোৱা বেয়া। গৰমৰ দিনত পিঁয়াজ খোৱা ভাল। নিমখ লগাই খালে স্বাদ আৰু দুয়োটাই বৃদ্ধি পায়। কেঁচা পিঁয়াজ খাওক, বেছি নাকাটিব, নষ্ট হৈ যাব। ঠাণ্ডা ঠাইত ৰাখক। প্ৰতিদিনে সীমিত পৰিমাণে খাওক। সুফল পাবলৈ কেঁচাকৈ খোৱাটো জৰুৰী নহ'লে ইয়াৰ ৰস বনাব পাৰে। আমি সাধাৰণতে ৰন্ধা বঢ়াত পিঁয়াজবোৰৰ উপকাৰী হ'লেও ইয়াৰ ঔষধি গুণ নাই। গতিকে প্ৰতিদিনে পিঁয়াজৰ সৈতে চালাড খোৱাৰ অভ্যাস কৰিলে শৰীৰ সুস্থ হৈ উঠিব। আৰু যদি আপুনি যিকোনো ৰোগত আক্ৰান্ত হয় তেন্তে সেয়াও ভাল হয়।